লাজ লাজ নেকি ডিম্পু দাদাৰ ভিডিঅ' চাইছিলা যে সেইকাৰণে কৈ দিয়া হে দস্ত বুলি কৈ দিয়া নমস্কাৰ জুনমণি ব্লগছৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমতে মই কাতি বিহুৰ শুভেচ্ছা জনালোঁ আজি কাতি বিহু তো আজি কাতি বিহুৰ দিনাখনৰ পৰা মই ভিডিঅ'টো আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বহুত দিন আকৌ ভিডিঅ' দিব পৰা নাই কাৰণ মই ব্যস্ত হৈ আছিলোঁ যোৱাটো ভিডিঅ'ত কৈছিলোঁ দুৰ্গা পূজা আহি আছে তো চিলাই কামৰ ভিৰ পৰিব পাৰে যদি ভিৰ পৰে মই ভিডিঅ' নিদিওঁ তো ভিৰ পৰিছিল বহুতো ভিৰ নহয় হ'লেও যিহেতু মই অকলে বাবুকো চাব লাগে বাবুৰো জ্বৰ হৈ আছিলে সেইটা দিন আৰু মোৰো অলপ জ্বৰ হৈ আছিল তো সেইটো কাৰণে মই একো ভিডিঅ' দিব পৰা নাই তো আজি কাতি বিহু হিচাপে আজিৰ পৰা মই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে চালেহে মানে ভাল পাব ভিডিঅ'টো তো চাই যাব আপোনালোকে শেষলৈকে ভিডিঅ'টো আৰু ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব তাত অল কৰি দিব অল কৰি দিলে নটিফিকেশ্যন আহি যাব মই ভিডিঅ' দিয়াৰ লগে লগে তো আপোনালোকে ছাপোৰ্ট কৰিলে মই আগুৱাই যাব পাৰিম তো ছাপোৰ্ট কৰক প্লিজ ছাবস্ক্ৰাইব কৰক চেনেলটো ভিউজ আহে কিন্তু ছাবস্ক্ৰাইব বহুত কমি আছে এইকেইটা দিনত ভিডিঅ' দিয়া নাই দিয়কচোন ভিডিঅ' দিলে ছাবস্ক্ৰাইব আহিলে হয় তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়াহে আগুৱাই যাব পাৰিম আৰু এতিয়া 4টা বাজিছে এতিয়া পিছবেলাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাবু শুই আছে সেইটো শুই আছে আৰু সি শুই থকাৰ কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ সি শুই থাকিলে সি মানে সাৰ পাই থাকিলে মোৰ অলপমান দিগদাৰী হয় ভিডিঅ' বনোৱাত সি ডিষ্টাৰ্ব কৰি থাকে মানে সিও কৰিব খোজে ভিডিঅ' মোৰ লগত কৰে আপোনালোকে চাইছে কিন্তু তাৰ লগত অলপ ডিষ্টাৰ্ব হয় তো সেইটো কাৰণে সি শুই থকাৰ কাৰণে এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাব আকৌ পিছত লগ পাই আছোঁ হাই লাজ লাজ নেকি তোমাৰ বগী 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 কলি 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 পুলু পুলু লিপষ্টিক লগাইছা নেকি এইটো হ'ল আমাৰ নিহাৰিকা মানে মোৰ ভতিজী মানে মোৰ মিষ্টাৰৰ ভতিজী আৰু মোৰো ভতিজী এতিয়া এনেকৈ বাহিৰৰ পৰিৱেশ এনেকুৱা হৈ আছে ছাগলী আৰু মুৰ্গীৰে ভৰ্তি একো নহয় কি লাজ লাগে তো পিছত লগ পাই আছোঁ আপোনালোকক মানে গধূলি দেখাম আৰু এতিয়া ভিডিঅ'ত এতিয়া মুনু আৰু মই যোগাৰ কৰি আছোঁ কল আনাৰস আৰু ৰবাব টেঙা আছে আমাৰ ঘৰৰে তো এইবিলাক কাটি আছোঁ
ঘৰৰ ভিতৰত থৈ দি নহ'লে মানে ৰখিয়ে আছে, খাই ফিনিছ কৰি দিব। ৰখিয়ে আছে খাবৰ কাৰণে। আপোনালোক সকলোৱে জানে যে কাতি বিহুৰ দিনাখন খেতি পথাৰত চাকি জ্বলায়। তো এতিয়া চাকি জ্বলাব যাব দাদাই, ধান খেতিৰ মাজত যাই চাকি জ্বলাব। আৰু এতিয়া আমাৰ ঘৰত শৰাই আগবঢ়াব হ'ল, তো মই অকণমান কৰিব, মই নকৰোঁ। গধূল হ'ল, এতিয়া চাকি জ্বলাব। এইটো আমাৰ কুনাল বডি দেখা পাইছেনে আপোনালোকে? আমাৰ কুনালৰ বডি দেখা দিয়া একবাৰ। আমাৰ গুলু বডি দেখা দিয়া। হে দস্ত বুলি কৈ দিয়া, হেপী কাতি বিহু বুলি কৈ দিয়া। হে দস্ত কোৱা। লাজ লাগি আছে নেকি? তাৰ লাজ লাগি আছে মানে টোপনিৰ পৰা উঠিছেতো এইমাত্ৰ, তো সেইটো কাৰণে লাজ লাগি আছে। পিছত কথা ক'ব অলপমান। এক টোপ দুই টোপকৈ বৰষুণ পৰিব ধৰিছে, আৰু আমাৰ বাইদেউ মানে বৌৱে এতিয়া চাকি জ্বলাব। মই কেমেৰামেন, সেইকাৰণে মই এইবিলাক কৰা নাই। তেওঁৱে কৰে বেছিভাগ, মই নকৰোঁৱে বাৰু। কেনেকৈ কি কৰে মই দেখাওঁ আপোনালোকক ভালকৈ। এয়া হ'ল ঔটেঙা। ঔটেঙাত চাকি দিব আজি। এয়া দেখিছে আপোনালোকে, ইয়াত বৌৱে চাকি জ্বলাব হেৰিত কি বুলি কয় ঔটেঙাত। কিন্তু ইয়াত 12ডাল শলিতা দিছে। তো কিহৰ কাৰণে দিছে এইটো মই সুধিছিলোঁ, মই যিহেতু নাজানো। তো সোধোতে বৌৱে কৈছে যে 12টা মাহৰ বা 12ডাল শলিতা দিব লাগে। 12টা মাহৰ কাৰণে মানে জ্বলায়, যিহেতু 12টা মাহ থাকে এক বছৰত। তো এক বছৰৰ কাৰণে আৰু অহা নেক্সট এক বছৰতহে আকৌ কাতি বিহু আহিব। তো সেইটো কাৰণে 12টা মাহ কুশলে থকাৰ কাৰণে 12ডাল শলিতা দি পেলাই চাকি জ্বলায়। ভাল লাগিল। তো এতিয়া আমি মুনু আৰু মই বাটত দিম চাকি। আন্ধাৰ হৈ আছে, ভিডিঅ'টো অলপ হেৰি হ'ব।
অলপ নমাই দি এনেকৈ লগ পাবি দে দি দাঙি দি ফেনখন চলি আছে বন্ধ কৰি লওঁ তো এইটো চাকি আমি ঘৰৰ ভিতৰত দিম মানে চবফালে চাকি দিয়া যায় আজি গোহালিৰ পৰা আদি কৰি সকলোতে চাকি জ্বলায় তো মোৰ ৰুমত চাকি জ্বলোৱা ইমান সুবিধা নাই তো মই এনেকৈ তলত দিছোঁ বাবুৱে লাৰিব নোৱাৰাকৈ ছাগলীৰ গোহালিতো চাকি দিলোঁ এগছি আৰু এতিয়া আমি সেৱা ল'ম গোটেইকেইটা মুনু মই বাবু আৰু কুনাল আৰু কেমেৰাটো বৌক দিছোঁ বৌয়ে ধৰিছে কেমেৰাটো অন্ধকাৰ আৰু আমি গোটেইকেইজনে এতিয়া যাই আছোঁ আমাৰ ৰাইজ মন্দিৰত তাত যাই সেৱা কৰি আহিম আন্ধাৰ হৈ আছে লাইট চাইট নাই আমাৰ ৰাস্তাত তো আকৌ মন্দিৰত যাই লগ পাম দিয়ক আৰু আমি আহি গোসাঁই ঘৰ পালোঁ গোসাঁই ঘৰত আমি এতিয়া সেৱা ল'ম সেৱা লৈ পেলাই ঘৰত যামেই ইয়াতে বেছি সময় নকৰোঁ কাৰণ ঘৰতো শৰাই পাতি থৈ আহিছোঁ তো ইয়াতে বহি নাথাকি পিছত আকৌ আহিম ঘৰ আহি পায়ে আমি এতিয়া মানে প্ৰসাদ বিতৰণৰ কাৰণে লাগি আছোঁ বৌয়ে বুটত নিমখ সানি আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ সেয়া গুলু কি খাইছা তুমি কাজু বাদাম খাইছা বুট নোখোৱা হে দুষ্ট বুলি কৈ দিয়া চব টপ কৰি দিব দিয়া আজি একো নোকোৱা বেয়া পাব না তোমাৰ দুষ্টবিলাকে অঁ ডিম্পু দাদাৰ ভিডিঅ' চাইছিলা যে অঁ সেইকাৰণে কৈ দিয়া হে দুষ্ট বুলি কৈ দিয়া নোকোৱা তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই